ভিডিঅ'টো কৈ দিবই পৰা নাই। এইটো যে একদম বিহুৰ পহিলা বিহুৰ দিনাখনৰ ভিডিঅ' দেই। আৰু এয়া আমি সকলোৱে যা যোগাৰ কৰি লৈছোঁ ৰাতিপুৱাৰ কাৰণে, মানে জলপান খাবলৈ লৈছোঁ। আৰু পিঠা পনা যত যি আছে চব মুখৰ আগত উলিয়াই লৈছোঁ। আৰু বতৰটো চাওকচোন কেনেকুৱা ডাৱৰীয়া কৰিছে। ল'ৰা একেবাৰে কেপেটা মাৰি একেবাৰে দেউতাকে লৈ আছে ঠাণ্ডা পাব বুলি। আৰু এইও ভাবিছে চাগে কি বুলিব ওলাইছে বুলিব, ভাবিছে চাগে মই কেতিয়াকৈ খাব পৰা হ'ম। সেইকাৰণে ভাবিছোঁ আশীৰ্বাদ কৰিব আপোনালোকে, আৰু সোনকালে ডাঙৰ হওক যাতে বেটাকেইটা দৌৰা দৌৰি কৰি ফুৰি যাতে সোনকালে খাব পৰা হয়। আৰু মায়ে সেইফালে লৈ আছে মনক, মানে ডাঙৰ বেটাক লৈ আছে জুই কিনাৰতে, যিহেতু তেওঁৰ যিহেতু বয়সো হৈছে ন, ঠাণ্ডাও লাগিছে। আৰু এয়া আমি গা পা ধুই মেলি চব আজৰি হৈ মেলি এতিয়া চবেই বহি মেলি খাবলৈ লৈছোঁ। আৰু এয়া আমাৰ মায়ে লৈ আছে। মায়ে বিশেষকৈ দাঙি ল'ব নোৱাৰে, যিহেতু তেওঁ কঁকালৰ বিষ হৈ থাকে। আৰু এয়া সেইকাৰণে বহিয়ে লৈ আছে। আৰু ল'ৰাকেইটাও চাগে ভাবে নোৱাৰে আমাক আইতাই ল'বলৈ, সেইটো কাৰণে তেওঁৰ ওচৰতো থাকিবলৈ বৰকৈ মন নকৰে, মানে কান্দে খুব, মানে কাৰণ তেওঁ দাঙি ল'ব নোৱাৰে যে, সেইটো কাৰণে। আৰু তেনেকৈ আৰু বিহু আমি ঘৰৰ মানুহখিনি গোটেইখিনি লগ লাগি এতিয়া খাবলৈ মেলিবলৈ লৈছোঁ বাৰু। আৰু আপোনালোকে বাৰু খালেনে? আৰু এয়া আমাৰ পুতুকণে পূৰা দীঘল পিঠা খাইছে, দেখিছেনে বাৰু? কাৰণ যিহেতু সিহঁতি পিঠা খাই খুব ভাল পায় দেই। আৰু প্ৰথমবাৰ এইবাৰ দৈৰ লগত জলপান খাইছে। আগতে টেঙা হয় যে, সেইটো কাৰণে খাবলৈ মন নকৰে। মই কৈছোঁ এবাৰ টেষ্ট কৰি চোৱাচোন কেনেকুৱা লাগে, হ'লেও খাওঁ নেখাওঁকৈ খাইছে। আৰু এয়া মই এইবাৰ সানি লৈছোঁ খাবলৈ দেই গুৰৰ সৈতে। কিন্তু মই জলপান খাই খুব ভাল পাওঁ। কিন্তু আপোনালোকে বাৰু ভাল পায়নে? আৰু এয়া বেটা আমাৰ মোক খাই থকা দেখি মানে কান্দিছে, মানে পূৰা খাবলৈ লাগে আচলতে। আৰু যিহেতু এতিয়া 5 মাহ সোমালেই, তাহাঁতৰোতো খাবলৈ হৈছে। আৰু এতিয়া ভাবিছোঁ লাহে লাহে এতিয়া ইহঁতক অকণমানকৈ পিঠাগুড়ি, চেৰেলেক, ভীম চট্টি সেনেকৈ কিবাকিবি দিম বুলি ভাবিছোঁ। আৰু এয়া চব মোক দেখিলে নহয় এতিয়া মা দেউতাকৰ ওচৰত নাথাকে মানে। এয়া মা সৰু বেটা আদি, আৰু আমি সকলোৱে খাই বৈ আজৰি হৈ এইবাৰ আমি খোৱা খানাত লাগিছোঁ। যিহেতু মাঘৰ বিহু বুলি ক'লে গাহৰিটো নাখালেতো কিবা আধৰুৱা যেন অনুভৱ হয়। আৰু মাক কাঁহী বাতি নুধুব বুলি ক'লেও মানে ধুইহে এৰে। মানে মুখৰ আগত কাঁহী বাতিবিলাক লেতেৰা হৈ থাকিলে তেওঁ মানে কিবা অস্বস্তি লাগে হেনো বোলে, সেইটো কাৰণে তেওঁক। আৰু চবেই ভাগে ভাগে কাম কৰি মেলি এতিয়া লাহেকৈ আৰু খানা পিনাত লাগি গৈছোঁ। গাহৰি এয়া ভাজিছোঁ অলপ, আৰু পুৰিছোঁ অলপ। আৰু পোৱা গাহৰিটো খালেহে বেছি ভাল লাগে নহয় জানো? কিন্তু সৰু ল'ৰা ছোৱালীবিলাকক পোৱা গাহৰিটো খাবলৈ দিব নালাগে বুলি কয় দেই মানুহে। যিহেতু মানে ভালকৈ নিসিজিলে মানে তাহাঁতৰ অলপ প্ৰব্লেম হয়, সেইটো কাৰণে মানে দিব নালাগে বুলি কয়। আৰু ইয়াত চাওকচোন মোৰ ভাগৰ চুলিকেইডালি সৰি একেবাৰে তাকৰ হৈ থাকিলে। আৰু এয়া গাহৰি হৈ গ'ল, গাহৰি পূৰা হৈ গ'ল। আৰু আমাৰ পুতুকণে পূৰা দিছে দেই, পূৰা দিছে মানে কি আৰু বেছি পিচ নাই দিয়া বাৰু, 2 কুৰিকামান দিছোঁ। আৰু এয়া ভিতৰত মাছ ফ্ৰাই কৰি আছোঁ, যিহেতু মায়ে গাহৰি নাখায়, মাছ ফ্ৰাই কৰি আছোঁ। আৰু তেওঁলৈ এটা কুকুৰা মাৰিলে, লোকেল মুৰ্গী, এয়া মুৰ্গী মাংস অকণমান বনাই দিছোঁ তেওঁলৈ বুলি। আৰু আমি এতিয়া ভাত পানী খাবলৈ লৈছোঁ, আৰু পাকঘৰতে সোমাই আছোঁ, আজৰি হৈ গৈছোঁ লাহেকৈ ভাত পানী খাই মেলি। তাৰপিছতে এতিয়া সৰু আমাৰ পোৱালিখনৰ মানে কাপোৰখিনি মানে উলিয়াই লৈছোঁ। আৰু পোৱালি কাপোৰ বুলি ক'লে ধেৰ হয় নহয় জানো? আৰু এয়া সন্ধিয়া হৈ গ'ল, আৰু মোৰ ভিডিঅ' কৰিবলৈ সময় নহ'ল। আৰু সন্ধিয়া মানে কি ৰাতিয়ে হ'ল, শুবৰে হ'ল। আৰু এয়া চাওকচোন দেহাকেইটা ইমান ধুনীয়াকৈ শুই আছে নহয়, চাই যে ইমান ভাল লাগে মোৰ এনেকৈ শুই থাকিলে। একদম শুই থাকিলে চুমা খাব নাপায় বুলি কয়, কিন্তু মই চুমা খাই থাকোঁ। দুফালে 2টা মুখ কৰি শুই আছে। চাওকচোন ডাঙৰ মানুহৰ গোটেই কেনেকৈ যে শুইছে নহয়। কিবা এটা ভাল লাগে মোৰ, মানে এনেকৈ চাই মানে বহুত ভাল লাগে। সেইটো কাৰণে মানে বহুত দেৰি ভিডিঅ'টো কৰিলোঁ, এনেকৈ চাই গোটেইকেইটা শুই আছে। এয়া চব একদম যেন খবৰ নাই, একেবাৰে দুখ ভাগৰ নাই। ইহঁতৰ নিচিনা আমিও যদি এনেকৈ সৰু হৈ থকা হ'লে। আৰু এয়া হৈছে ডাঙৰ বেটি, আজি পূৰা খেলি আহিছে, কেইবাটাও প্ৰাইজ পাই আহিছে, সেইটো কাৰণে একদম পূৰা শুই আছে, দেখিছেনে বাৰু? পূৰা খবৰ নাই টোপনি, মানে ঘামি মানে গোটেইজনী চুপচুপীয়া হৈ আছে। আৰু তাতে কাষতে গাৰু এটা দি দিছোঁ, যিহেতু তাই কেনেবাকৈ ভৰি চৰি মাৰি দিব পাৰে ন, সেইটো কাৰণে। এতিয়া অকণমান জনা হৈছে যে অকণমান কিবা এটা হ'লেই মানে একদম পূৰা কান্দে মানে ইহঁতি, মানে দেখিছে চাওকচোন, গোটেই 3টা শুই আছে।
তাৰপিছত এইটো হৈছে নেক্সট ডে মানে মৰ্ণিঙত মাঘৰ 1 তাৰিখ আৰু মই গা পা ধুই মেলি এতিয়া অলপ সাজি কাচি লৈছোঁ যিহেতু বিহু বুলি ক'লে নিজক অকণমান সাজি কাচি ৰাখিবলৈ মন যায় মানে কিবা কিবি পাৰ্বণ হ'লে আৰু এওঁ আমাক ধুতি পিন্ধি মেলি আজৰি আৰু কোনোবাই ফোন কৰি আছে লগতে দাড়িবিলাক পকিছে একেবাৰে কেঁচিয়ে কাটি আছে দেখিছেনে বাৰু আৰু এতিয়া আমি মানে মাঘৰ বিহুৰ এতিয়া 1 তাৰিখ যিহেতু আজি মাক মানে সেৱা ল'বলৈ বুলি ওলাইছোঁ আৰু তেওঁ ধুতি চুটি পিন্ধি মেলি আজৰি হৈ গ'ল আৰু এতিয়া ভিতৰত মানে বাইদেউহঁতে সেৱা লৈ আছে তেওঁলোকে সেৱা লৈ আছে গোটেইখিনিয়ে একদম সেৱা লৈ আছে আৰু সেই আছে আমাৰ বেটীয়েকো আগে বহি আছে তাত মানে আমি সেৱা ল'ম বুলি এয়া বেটাও বহি আছে কাষতে আৰু এওঁলোকে চবেই সেৱা লৈছে মায়ে আশীৰ্বাদ দি আছে তাৰপিছতে মই ইফালে সেৱাইখন মানে ৰেডি কৰি ল'লোঁ যিহেতু এতিয়া আমি সেৱা কৰিম আৰু এয়া টোপোলা পাণ দি লৈছোঁ আৰু যিহেতু বহাগ বিহুতে বস্ত্ৰদান দিয়ে বুলি কয় কিন্তু মানে এনেই ধৰক অৰিহণাটো দি সেৱা কৰিবলৈ বেয়া লাগে সেইকাৰণে আৰু কিবা এটা দিছোঁ আৰু নিজৰ উপাৰ্জন অনুসৰি কিবা এটা সৰু সুৰাকৈ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু নিজৰ কিবা এটা আছে যেতিয়া নহয় জানো চাইডে কৈছিলে পাপৰ বনাব লৈছোঁ ভাত খাব কাৰণে মাছটা খাই লাগিছে এই পাপৰ দি পেলাই ভাত খাওঁ আজি টেঙা দাইল একদম পেট ফুটাই গৈছে আৰু যে আমাৰ যে মাইকী মানুহবিলাকৰ যিমানে কাম কৰিলেও মানে শেষ নহয় জানো আৰু সকলোৱে খোৱাই বোৱাই আজৰি হৈ বেলি একেবাৰে লহৰীয়াবলৈ সময় হ'ল আৰু এয়া মই বেটাহঁতৰ কাপোৰ ধুবলৈ লৈছোঁ আৰু ককা খুন্দাকে বোলো সোনকালে কাপোৰখিনি ধুই লওঁ আকৌ কোনোবা ওলাবহি বুলি আৰু বিহু মানুহ আহি আছে ইটো সিটোকৈ আহি আছে সেইটো কাৰণে পটাপট মানে ধুই ল'বলৈ লৈছোঁ নুশুকালে যে ৰাতিলৈ আকৌ দিগদাৰ হ'ব নহয় জানো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাব ওকে বাই বাই আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা মাৰি থৈ যাব দেই আমাৰ বেটাকেইটাক চাবলৈ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বেটাকেইটাক দেখাই দিম